এটা কথা শুনি আছো নাকি আপোনাৰ বোলে বিয়া Hey guys, তো হোলি আৰম্ভ আহি গ'ল হোলি তো এতিয়া আমি গৈছো মানে বৰ্তমান বৰপেটাত ধৰি লওক ডিম্পু ভাই মই আৰু ইফালে দীপলিনা ভাই আহিব তাৰপিছত অৰিন্দম ভাই তো গোটেইকেইটা আমি লগ লাগি কিনে গৈ আছো বৰপেটা তো বৰপেটাত মজা লাগিব আজি তো মানে শুভ আৰম্ভণি কৰিব আজি মেইন হোলিৰ প্ৰথম দিন মানে এইবাৰ মানে 4 দিন হ'ব হোলি তো এতিয়া যাওঁ সোনকালে গৈ কিনে আপোনালোকক দেখাই আছো আনন্দ দিয়া হে কইলা বাবা বহুত দিনৰ মূৰত তোৰ জাপানিজ ইয়ামাহা টেকনলজি লৈ কিনে আমি গৈ আছো বৰপেটা হোলিত টেকনলজি আছে এই টেকনলজি লৈ আমি বৰপেটা হোলি গৈ আছো আৰম্ভ কৰিব লগত থাকিব আমাৰ অতি মনোমুগ্ধকৰ দীপলিনা বা তো তাতে গৈ কিনে আপোনালোকক গোটেইখিনি দেখাই আছো তো এতিয়া যাওঁ আৰু অকল মই আৰু ডিম্পু ভাই নহয় ইফালে আছে অৰিন্দম ভাই ইফালে সুমন ভাই ইফালে আমাৰ আছে ভাৰ্গৱ ভাই তো এতিয়া আমি গৈ আছোঁ বৰপেটা ৰাইজিং ক্লাবলৈকে তো তাতে মানে আমাৰ মেইন শুভ আৰম্ভণি হ'ব বৰপেটাৰ মেইন হোলীত আৰু অৰিন্দম ভাই যিহেতু ইয়াৰে লোকেল তো অৰিন্দম ভাই এইবাৰ বোলে বৰপেটাৰ হোলী 4 দিনকে হ'ব ময়ো শুনছোঁ কম আহা পৰে না মোৰো তো আহি পেলাই আমাৰ দীপলিনা পাব তো আমি একেলগে এতিয়া মানে বৰপেটা সত্ৰত মানে শুভ আৰম্ভণি কৰিব যাম হোলীৰ তো বা আজি কেনে লাগিলে আজি খুব ভাল লাগিছে সৰুৰে পৰা কেতিয়াও মই আচলতে আহিয়ে পোৱা নাছিলোঁ সদায় শুনি থাকোঁ আজি প্ৰথম মোৰ অভিজ্ঞতা হ'ব গতিকে তুমি নিজে চাগে অনুভৱ কৰিছা মোৰ কিমান ভাল লাগে আমাৰ চবৰে ভাল লাগি আছে তো বাইবাৰ হোলী প্লেন ক'ত মানে ইয়াতে নে ইয়াৰ পৰা আৰম্ভ কৰিছোঁ ইয়াৰ পৰা আৰম্ভ কৰি ডাইৰেক্ট গুৱাহাটীত লাষ্ট বঢ়িয়া বা এটা কথা শুনি আছোঁ নাকি আপোনাৰ বোলে বিয়া সোশ্যাল মিডিয়াটো এতিয়া এনেকৈ চব যাব ৰেডি তো এতিয়া আমি যাম আহিপালে আমাৰ লগত পাঠানৰ মানে এক্ট্ৰেছ তো কেনে লাগিল আজি বিৰাট বঢ়িয়া লাগিছে এইটা একেলগে আজি পুৰা ৰেলী কৰিম আমি খোজ কাঢ়িব লাগিব আজি খোজ কাঢ়িব লাগিব বঢ়িয়া আমিতো মানে হোলী গাই খোজ কাঢ়িছিলি ইয়াতে বহুত সুমন আৰু মই যাম বাইকত তো সব যাব কাৰত ইফালে সব কাৰত মানে গাড়ী চাড়ী কৈছে কি আমাৰ তাৰ মানে বাইকে বেছ সৰুৰ পৰা ৰাইড কৰিলোঁ কিবা কৰিলোঁ আহি পাই গ'লো বৰপেটাৰ মেইন টাউন তো এইখন হৈছে মেইন টাউন পুৰা উখল মাখল পৰিৱেশ নে কি সুমন ভাই মাখল পৰিৱেশ মানে এতিয়া হোলী বুলি ক'লি এতিয়া আৰু কি আৰু আমাৰ তাৰে লগ ভাত জানে এতিয়া হোলী নাই মানে 5-6 দিন আগৰ পৰাই মানে একদম হুলস্থুল হৈ যায় নে হুলস্থুল বঢ়িয়া হেপী হোলী ভাই আৰু দেৱা ভাইও আহি পালে দেৱা ভাই বঢ়িয়া হেপী হোলী বাকী বাদ দিয়ক মানে বৰপেটাত মানে আৰু এটা বস্তু মেইন ই ৰিক্সা আৰু ই ৰিক্সা কিবা হে বুইন্দা কাৰণে চব ৰেডি বাপৰে ভাই বৰপেটা কথা উঠিছিল নেকি ভাই বহুত ভাল কাম কৰি আছে ইফালে চৰবত দি আছে বঢ়িয়া ধন্যবাদ দাদা বঢ়িয়া আৰু ইফালে কেনে লাগছি ভাল লাগছি না আৰু এনেকৈ খোজকাঢ়ি শেষত আহি কিনে আমি পালোঁ ৰাইজিং ক্লাবৰ ষ্টেজ তো ইয়াতে মানে হোলী গীত হ'ব হোলী গীতৰ পিছত আমি ঘৰ ডাইৰেক্ট হোলী গীত ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া ৰাইজিং ক্লাবৰ পৰা ওলাই কিনে আমি ই ৰিক্সাত ডাইৰেক্ট কাৰণ মোক এৰি গেল ভাই ন মোৰ প্ৰত্যেকবাৰে ভাই এনেকা হয় মানে কেনেকুৱা একদম ভাল বঢ়িয়া চলি আছে না জয় আৰু এইফালে মই মুখা এখন কিনি ললো তো এতিয়া মুখা পিন্ধি যাম এনেকৈ তো দাদা বাই বাই আৰু এনেকৈ আমি আহি পালোঁ বৰপেটাৰ পৰা তো আজিৰ পৰা শুভ আৰম্ভণি হ'ল না কি ভাই আঙুলিটো মাৰি দিছে এনেকৈ চকুত একো নাই তো এনেকৈ টাটা বাই বাই তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ তো হেপী হোলী চবকে